দুটা আছিলে ইটো ড্ৰপ কৰা হৈছে বাহিৰৰ 6জন কেণ্ডিডেট হিন্দীত মানে অসমীয়া মিডিয়াৰ হিন্দীত 6জন কেণ্ডিডেট যেহেতু বিটিচিত নাই এই কাৰণে 6জন কেণ্ডিডেটক বাহিৰৰ পৰা লোৱা হৈছে 6.32 আমিহে চৰকাৰক ডিমান্ড কৰি পেলাই সেই আন্দোলন কৰাৰ পিছত চুক্তিত আমি লিখি আনিছোঁ কাৰণটো এইটো যে বিটিআৰ অঞ্চলত বহুত ভেঞ্চাৰ স্কুল আছে আৰু সেই স্কুলবিলাকো প্ৰয়োজন আছে সো সেই প্ৰয়োজন সাপেক্ষে নিড বেছ স্কুল আমাৰ যিবিলাক আছে প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি 6.3 ক্লজটো আনা হৈছে দুটা আছিলে ইটো ড্ৰপ কৰা হৈছে বাহিৰৰ 6জন কেণ্ডিডেট হিন্দীত মানে অসমীয়া মিডিয়াৰ হিন্দীত 6জন কেণ্ডিডেট যেহেতু বিটিচিত নাই এই কাৰণে 6জন কেণ্ডিডেটক বাহিৰৰ পৰা লোৱা হৈছে আৰু এই 6টা পোষ্টটো নললে অলৰেডি 2017 পৰা সেই স্কুলবিলাকত হিন্দী শিক্ষক নাই গতিকে এই হিন্দী শিক্ষকটো দিব লাগিব কাৰণ এই যিমানখিনি টেট আহিছিলে ইয়াত হিন্দী শিক্ষক নাই এই হিন্দী শিক্ষকটো মেৰিটত অহা নাই বা সিলেকশ্যন হোৱা নাই এই কাৰণে এই 6জনটো লোৱা হৈছে শিক্ষকসকলে গুৱাহাটীত চচলত প্ৰতিভা সাব্যস্ত কৰে যি 6.32 আমিহে চৰকাৰক ডিমান্ড কৰি পেলাই সেই আন্দোলন কৰাৰ পিছত চুক্তিত আমি লিখি আনিছোঁ কাৰণটো এইটো যে বিটিআৰ অঞ্চলত বহুত ভেঞ্চাৰ স্কুল আছে আৰু সেই স্কুলবিলাকো প্ৰয়োজন আছে সো সেই প্ৰয়োজন সাপেক্ষে নিড বেছ স্কুল আমাৰ যিবিলাক আছে প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি 6.3 ক্লজটো আনা হৈছে ইয়াৰ আধাৰতে 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল ইয়াৰ আধাৰতে কিছুমান হায়াৰ ছেকেণ্ডাৰী স্কুল প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে সিলেকশ্যন কৰা হৈছে ইয়াৰ আধাৰতে হাই স্কুল আৰু MELPও কিছুমান অলৰেডি সিলেক্ট কৰা হৈছে যিসকলে RTEৰ নমছত পৰে যিসকলৰ যি অঞ্চলবিলাকত স্কুলৰ প্ৰয়োজন আছে ইটো চাই পেলাই কিছুমান সিলেকশ্যন কৰি আমি অলৰেডি অসম চৰকাৰৰ তাত পঠাই দিছোঁ অসম চৰকাৰে হয়তো নেক্সট বাজেট সেশনত এটো আনিব পাৰে তো সেই কাৰণে আজি কোনোবাই আন্দোলন কৰিছে মই একো নকওঁ কিন্তু তেখেত সকলো বুজি পায় যে বিভিন্ন সমস্যাবিলাক আমাৰ তৰফৰ পৰা আমি 100% ক্লিয়াৰ যে আমি বিচাৰো যে স্কুলবিলাক নিড বেছত প্ৰভিন্সিয়েলাইজ হ'ব লাগে কিন্তু অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে বিভিন্ন পলিচি আছে এই পলিচিৰ আধাৰত কামবিলাক হয় তো এই কাৰণে আমি ফ্ৰিকুৱেণ্টলি দুইটা চৰকাৰৰ মাজত আলোচনা কৰি আছোঁ গতিকে তেখেতসকলে যাতে কোপাৰেট কৰে আৰু আমি চেষ্টা কৰিম যে কম সময়ৰ ভিতৰত এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম